নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া গুলু মোৰ কোচত আছে যে, এইটো মোৰ গুলু ভাগিন হয়। আমি সকলো মিলি আজি চুকাফালাই বুলি আহিলোঁ। এয়া তাৰ কি ফূৰ্তি চুকাফালাই আহিবলৈ পায়। সি মোক প্ৰশ্ন কৰি আহিছে, মই উত্তৰ দিহে তৎ পাইছোঁ। ভাগিনীয়েকে প্ৰশ্ন কৰিছে আৰু মামীয়েকে উত্তৰ নিদিয়াকৈ পাৰেনে? তাক সি প্ৰশ্ন সুধি যাব, মই উত্তৰ দি যাব লাগে। এয়া আমাৰ লগত আহি থাককচোন। আপোনালোকো এয়া আহি আমি দেখিছেই চুকাফা গেট পালোহি। গেটৰ সন্মুখত এয়া আমি সকলোখিনি বা মই 3গৰাকী বা গোটেইকেইগৰাকী আহিছে, লগতে এয়া মা, এয়া ভাগিনহঁত, আজি সকলোৱে মিলি আহিছোঁ। এয়া আমি চুকাফা আহি পাই গ'লোহি। এয়া আপোনালোকক দেখুৱাই থাকিম সকলোখিনি, আপোনালোকে চাই থাকিব। এইটো গুলু দেই, গুলুৱে মই এতিয়া নাৱত উঠিমগৈ, আপোনালোকে চাই থাকিব। এয়া সেই মায়ে ঘৰৰ ওচৰৰ আমাৰ মায়েই হয় বাৰু, আমাৰ ভকতৰ মাককো লগ পালে। এয়া গাঁৱৰ মানুহবোৰক লগ পাই কথা পাতিছে। সেয়া হিৰক ভাইটি দেই। এয়া আমি এতিয়া বটিং কৰি আছোঁ চুকাফাত। এইটো গুলু মুখখন চাওকচোন কেনেকুৱা কৰি আছে। তাক বোলে চলাবলৈ লাগে, দি দিম এতিয়া অকণমান চলাবলৈ, আমি উঠিম তাৰপৰা। এইফালে আকৌ ইহঁত দুটা, আমাৰ টুকটুকো আছে দেই, এইজনী। এয়া আমাৰ 3 পাক হ'ল দেই এতিয়ালৈকে। তোক চলাবলৈ লাগে দেখিছে নাই গুলুৰ উৎপাত। আকৌ মই বিফালে দি দিছোঁ, এতিয়া গুলুৱে চলাইছে দেই, পৰাই নাই সি। এইটো হাঁহি কি নাচাব তাৰ চলাবলৈ। এইকেইটা আমাৰ ঘৰৰ সেই ব্লেক কালাৰ পিন্ধাটো মোৰ ভাইটি হয় দেই। ইহঁতৰ অৱস্থা দেখক, ঘামি জামি আমি বিন্দাছ টিয়ে মই উঠি আহিছোঁ। বিয়ে আৰু ধুন্তিয়ে চলাই ভাগৰি গৈছেগৈ। এয়া অসমীয়া জাতিৰ পিতৃপুৰুষ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি আছে ইয়াত। বৰ সুন্দৰ পৰিৱেশটো। এয়া আমাৰ অসমীয়াৰ জাতিৰ আহোমসকলৰ পিতৃস্বৰূপ চুকাফা। চুকাফাৰ প্ৰতিচ্ছবি হয় এয়া। ইয়াৰ ওপৰৰ পৰা ভিউটো চাওকচোন, ইমান ধুনীয়া, বহুত ধুনীয়া লাগিছে। গোটেই সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত পানীৰ সৈতে বৰ সুন্দৰ। বকুল গছবোৰ চাওক ইমান ধুনীয়া হৈ আছে, একদম শাৰী শাৰীকৈ কেওফালে বকুল গছ। আৰু এইফালে মনোৰঞ্জন। গুলুৱে আকৌ মোক কৈছে, মামী মিউজিয়াম চাবলৈ যাওঁ। এয়া তাইক মিউজিয়ামলৈ বুলিয়ে লৈ আহিছোঁ। ইহঁতৰ মৰম চেনেহবোৰ চাই ভাল লাগে। সেইকেইটা এতিয়া আকৌ ঝুলনা দেখি সিহঁতৰ ঝুলিবলৈ মন। এয়া চাওকচোন, এয়া মা হয় দেই। এয়া মিউজিয়ামটো হয়, যিহেতু মিউজিয়ামৰ ভিতৰখিনি দেখাবলৈ নিদিয়ে, সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। এয়া চাওক, ইহঁতি ওলাই আহিছিলেহে আকৌ লাগিয়ে গ'ল খেলিবলৈ। গুলুৱে মোক চিঞৰি আছে, অ' মামী কি? ইহঁতৰ ফূৰ্তিটো চাওকচোন, দুইটাই মোক চিঞৰি এয়া মাতি আনিলে। ইয়াৰ পিছত বা আছে, সিহঁতে অকণমান ইহঁতৰ ফূৰ্তিটো চাওক। গুলুৰ যে কি হাঁহি, আজি কি ফূৰ্তি। এয়া সন্ধ্যাৰ ভিউটো যে কি ধুনীয়া। আপোনালোক প্ৰায়খিনিয়ে চাগে আহিছেই, আৰু যদিও নাই অহা কোনোবা আহিবচোন। খুব পৰিৱেশটো মানে খুব সুন্দৰ হয়, বহুত ভাল লাগে। ইয়াৰ ভিতৰত থাকিলে আপোনাৰ ঘৰৰ কাম বনলৈ মন নাযায় আৰু মনত নপৰে। ঘৰখন পাহৰিয়ে যাব ইয়াত থাকিবলৈ হ'লে। সুন্দৰ হাৱা, নেচাৰেল পৰিৱেশ, বকুল গছবোৰৰ সৈতে খুব ভাল লাগে। আমাৰ টিকলিজনীও কিন্তু পিছ পৰি ৰোৱা নাই, ককায়েক বায়েকৰ সৈতে সমানে জোৰ মাৰিছে। এয়া দেখিছে নাই?
এইটো গুলু ইচিক দেখি গুলু পাই গ'লহি। আমাৰ ৰাতিয়ে হৈ গ'ল, ভাবিলোঁ ডিনাৰটোও কৰি যাওঁ। এয়া আহি আহি আমি পালোঁহি যোৰহাটৰ মাজমজিয়াতে আছে মিঠা পুখুৰীত চৌকা। ইয়াত আপোনালোকে আহি যদি নাই খোৱা খাই চাবচোন, প্ৰায়খিনিয়ে চাগে খাইছেই। এয়া মোবাইলত ব্যস্ত। এয়া আমি সকলোখিনি বহি আছোঁ। গুলুৰ আকৌ মোৰ ওচৰলৈ আহিছে, এবাৰ মাকৰ ওচৰলৈ গৈছে। গুলুৰ মানে মোৰ প্ৰতি বিৰাট মৰম, মামী মামীয়ে কৰি থাকে। সি মোৰ লগত ফটো উঠিছে দেখিছে তাৰ হাঁহি। এয়া ভাগিনহঁতৰ লগত উঠা। সিহঁতৰ লগত ঘূৰি ফুৰিলে ভালেই লাগে আৰু প্ৰত্যেকটো বস্তুলৈ মোকে লৈ যায়, মামী ব'লা তুমি, মামী ব'লা। এয়া আমাৰ ফেমিলিৰ বা তিনিগৰাকী, মা ভাগিনহঁত। এই খোৱাৰ আগতনো আৰু ফটো নুঠাকে পাৰিনে, চবেই উঠে আৰু ন খোৱাৰ আগত ফটো। এয়া আমি তাৰ ফটো কেইখনমানো ইয়াতে সাঁচি ৰাখিলোঁ। এয়া এতিয়ালৈ আহোঁ দেই, বাই বাই।